He is the biggest man in our group. মোৰ আটাইতকৈ পুৰণা বন্ধু এজন 25 বছৰ আগৰ আমি সৰুৰ পৰা একেলগে ডাঙৰ হোৱা বম্বে মাজতে সি ডুবাই গুচি গৈছিলে আকৌ ঘূৰি আহিলে বাৰু সেইটো আমাৰ কাৰণে ভাল মই ডুবাই যাওঁতে সুধিছিলোঁ ডুবাই কিয় যাওঁ ঠিক আছে মই মিউজিক কৰি বৰ লাগিছে মই বেলেগ কাম কৰিম গুচি গ'ল আকৌ ঘূৰি আহিলোঁ 4 বছৰ পিছত চ' হি ইজ লাইক দেট হি ইজ ভেৰি ডিফাৰেণ্ট গাই আৰু চলিড ড্ৰামাৰ এইফালে আছে ৰাজা ৰাজাক আৰু ৰাজাক কি ক'ম আৰু ৰাজা এইটো ৰাণী বিচাৰিয়ে ফুৰিছিল নিউজ লেবত ওলাই ইটোত ওলাই সিটোত লাগে ৰাণী বিচাৰি পোৱা নাই বেচাৰাটো বেয়াও লাগে হাঁহিটো ধুনীয়াকৈ মাৰে হা এইটো ৰাজা এইফালে আছে ঋষভ এইটো চকুৰ এটা হেৰি ই মানে ই এনে আটাইতকৈ কম কথা কয় আটাইতকৈ ঠাণ্ডা হৈ থাকে যদি অকণমান খাই দিলে সিদিনা আহি মানে ষ্টেজ ফালি দিব এই মানে এদিনটো মোক মোৰ মূৰত এখুন্দা মাত এনেকুৱা জাপাতাত মাৰিছে এতিয়া মোচ কমাইছে এতিয়া পাঞ্জাৱীতে আৰু কিয় ক'ম নি বহুত সৰু ইহঁত ঋষভটো আৰু সৰু ঋষভ ইজ লাইক আটাইতকৈ সৰুটো আহি গ'ল তোমাক